পোনপ্ৰথমে সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ আৰু আপোনালোককো আজি আমি অলপ টাউন কমিটিৰ হৈ অলপ কাম কৰিছোঁ আজি আপোনালোকে ইয়াত আহি আমাক মানে সহযোগ কৰাৰ কাৰণে আপোনালোকক মিডিয়া পাৰ্চনক মই ধন্যবাদ দিছোঁ হয় আজি আমি এইটো PW যাক নেকি আজি আমি মঙলদৈ বুটিয়াচাং PW ৰোড বুলি কয় এতিয়া এনেকুৱা অৱস্থা আমাৰ এইটো ৰাস্তা যদি মানে হেৰি নহয় মানে খুব অসুবিধাত আমি ভুগিব লগা হয় প্ৰায়বোৰ মানুহে এইটো ৰাস্তা দি গুৱাহাটী যায় মঙলদৈ যায় গতিকে যোৱা বছৰ আমাৰ PWD আমাৰ দিগন্ত গগৈ এক্সিকিউটিভ ইঞ্জিনিয়াৰক মই ৰিকুৱেষ্ট কৰি এইটো মেৰামতিৰ কাৰণে তেখেতে 1 কৰোৰ টকা ধৰি দিছিলে কিন্তু যোৱা বছৰ কৰাটো এই বছৰ আৰু খুবেই বেয়া অৱস্থা হ'ল এইকাৰণে মই আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ ডাঙৰীয়াৰ লগত দুদিন আগতে কথা পাতিছোঁ আপোনালোকে PWৰ পৰা যিখিনি আপোনালোকে ফাণ্ড মেনেজ কৰিব পাৰে কিন্তু এইটো চাওক এইটো মেইন ৰাস্তা গতিকে আমাৰ বহুত অসুবিধা হৈছে আৰু টংলাখন বহুত পুৰণি টাউন আৰু ইয়াত বহুতো মানে সকলো জাতি জনগোষ্ঠীৰ এটা মিলনভূমি আৰু বহুতে মানে ল'ৰা ছোৱালীক বহুতো স্কুল কলেজ আছে মেইনলি আমাৰ স্কুলৰ ল'ৰা ছোৱালীৰ বহুত অসুবিধা হয় 8টা বজাত আহে আৰু আমাৰ মানে যান জোঁটৰ কাৰণে মানে স্কুলবিলাকত সময়মতে গৈ নাপায় সেইকাৰণে আমি টাউন কমিটিৰ হৈ আমি চেণ্ড গ্ৰেভেলৰ ব্যৱস্থা কৰিছোঁ আমি এইকাৰণে এই বৰষুণ বতৰত যিমান পাৰোঁ আমি মেৰামতি কৰি যাম আৰু মই অলৰেডি আমাৰ চিফ ছাৰৰ লগতো আলোচনা কৰিছোঁ যে আপুনি এইটো ৰাস্তাটো এটা কনষ্ট্ৰাকটিভভাৱে আমাক ভাল ধৰণে মেৰামতি কৰি দিয়ক আৰু অসম চৰকাৰৰ সহায় সহযোগ লৈ কৰি দিয়ক সেইখিনি মই তেখেতকো অনুৰোধ জনাইছোঁ আৰু মই কি ক'ম আৰু মই টাউন কমিটিৰ এজন চেয়াৰমেন কিন্তু আজি আমি এজন আমাৰ দক্ষ ব্যক্তি আমাৰ টংলা টাউনৰে কমল চৌধুৰী ডাঙৰীয়াক আমি অহা 26 তাৰিখে তেখেতক ওভাৰটেকিং দিবলৈ গৈ আছোঁ আৰু তেখেতে যোগ্য ব্যক্তিৰ কাৰণে মই MCLA ময়ো সময় নাপাওঁ এইকাৰণে মই কমল চৌধুৰীক মই দায়িত্বটো দিব বিচাৰিছোঁ যাতে তেখেতে ফুল টাইম কাম কৰিব পাৰে আৰু মই সকলোকে অনুৰোধ জনাম সবে সহায় সহযোগ কৰক হয়নে নহয় আজি আমি চৰকাৰত আছোঁ মই MCLA আজি মই কাউন্সিল চৰকাৰৰ এজন MCLA যিখিনি পাৰোঁ মই কৰি আছোঁ আৰু এইটো বাৰিষা বতৰত যেতিয়ালৈকে ভাল ধৰণে মেৰামতি কৰি নিদিয়ে আমি তেনেকুৱাই চেণ্ড গ্ৰেভেলৰ ব্যৱস্থা কৰি থাকিম আৰু গতিকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো টংলাবাসী ৰাইজকো মই সহায় সহযোগ কামনা কৰিছোঁ আপোনালোকে সকলোৱে এটা অঞ্চলৰ উন্নয়নৰ কাৰণে আমাক সহযোগ কৰক এইখিনিকে কৈ মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ মই নমস্কাৰ জনাইছোঁ আমাৰ খালিংদুৱাৰৰ MCLA মই এতিয়াও চাৰ্জ লোৱা নাই আমাৰ সন্মানীয় দিলীপ বড়ো ডাঙৰীয়াৰ লগত মিলি আমি MB ৰোডটো যেহেতু ইয়াতে বহুত স্কুল আছে ইয়াত নাৰ্চাৰীৰ পৰা হাই ছেকেণ্ডেৰীলৈকে আছে মোৰ দেন 6000 বাচ্চা ইফালে আপ ডাউন কৰে বহুত কষ্ট পাই আছিল ইমান দিন আমি চাই আছিলোঁ টাউন কমিটিৰ যিখিনি আমাৰ ফাণ্ড ইমান নাই তথাপিও যিখিনি ফাণ্ড আছে সেই ফাণ্ডটো দি পেলাই মই আৰু আমাৰ MCLA দিলীপ বড়ো ডাঙৰীয়াই মিলি আজি এই MB ৰোডটো মেৰামতিৰ কাম আৰম্ভ কৰিছোঁ আৰু ৰাইজৰ ভালৰ কাৰণে অলৱেজ আমি আছোঁ ৰাইজৰ সুবিধাৰ কাৰণে আমি আছোঁ ৰাইজে আমাক সহযোগিতা কৰক আগলৈ আমি আৰু কাম কৰি যাম বুলি আশা ৰাখিছোঁ ইয়াতে আপোনাৰ টংলা ৰেলগেটৰ পৰা লৈ আমি কনভেণ্টলৈকে যাম কিন্তু আমাৰ অলপ প্ৰব্লেম আছে আমাৰ টাউন কমিটিটো আমাৰ সীমানা মাৰ্টিন গ্ৰেজলৈকে আছে সেইখিনিলৈকে যাম ৰাইজে যদি বিচাৰে ৰাইজৰ দাবীত তেতিয়াহ'লে আমি কনভেণ্টলৈকে যাবলৈ আমি ইচ্ছা কৰিম আৰু না আমি টাউন কমিটিটো আমাৰ এইখিনি এইটো PWD ৰোড আমি চেইন কেবল দি পেলাই আমি সদ্যহতে কৰিম আৰু মাজে মাজে আমি এইটোক ৰিপেয়াৰিং কৰি থাকিম চেইন কেবল দি পেলাই বৰ্তমান বাৰিষাৰ কাৰণে বাৰিষা হৈ যোৱাৰ পিছত আমাৰ অসম চৰকাৰ আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে আমাৰ BTCৰ আমাৰ BTRৰ চিফ ডাঙৰীয়া আছে প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁলোকে মিলি এইখন অলৰেডি লৈছেই অলৰেডি না তাৰপিছতো আমি চেইন কেবল দি পেলাই আমি যিমান পাৰোঁ টাউন কমিটিৰ যিখিনি কেপাচিটি সেই কেপাচিটি অনুযায়ী আমি কাম কৰি যাম ঠিক আছে
নাই হয় তাৰমানে কি যিটো এম.ব ৰোড এইটো খুব বেয়া হৈছিল আৰু বাৰম্বাৰ প্ৰশাসনকো বা পৌৰসভাকো কৈছিলোঁ, কিন্তু আজি ভাল লাগিল যে ইয়াতে ধৰক যি এটা প্ৰচেষ্টা লৈছে ৰিপেয়াৰিঙৰ, কাৰণ এইটো ৰাস্তাত আপোনাৰ ডন বক্সো আছে, কনভেণ্ট আছে, এইখন এখন LP স্কুল, ছাত্ৰ ছাত্ৰীৰ কথা আছে, এইটোৱে মেইন ৰাস্তা আমাৰ গতিকে পানাৰী টংলাকে একদম ভুটীয়াচাঙৰ পৰা মঙলদৈলৈ গুৱাহাটী যোৱা। গতিকে যিটো ৰিপেয়াৰিং কৰিছে এইটো আমি পৌৰসভাক ধন্যবাদ জনাইছোঁ তাৰমানে। কিন্তু আমি এইটোও জনাইছোঁ যে PWD আৰু চৰকাৰক কৈছোঁ যে এইটো ৰিপেয়াৰিংটো বেছিদিন নাথাকিব, কাৰণ এতিয়া বাৰিষা ছিজন, জেঠ মাহ চলি আছে। গতিকে আমি আপোনালোকৰ যোগেদি PWD ডিপাৰ্টমেণ্ট আৰু চৰকাৰক দাবী জনাইছোঁ যে ৰাস্তাটো একদম ধুনীয়াকৈ আগৰ দৰে এটা ৰিপেয়াৰিং কৰিব লাগে। এইটোতো মানে ধৰক চেন কেবেল দিছে 2-3 মাহ যাব, তথাপিও পৌৰসভাক আমি পুনৰবাৰ আজি ধন্যবাদ জনাইছোঁ। क'क्राझारनि CITआव मुं थिसननो गोसो जानाय फरायसाफोरनि थाखाय मोनसे गोजोनथाव रादाब। सेन्ट्रेल इन्स्टिट्युट अफ टेक्न'लजि क'क्राझारआ 2025-2026 सोलोंथाइ बोसोरनि थाखाय मुं थिसननायनि एन्ट्रेन्स एग्जाम खुंनो थांगासिनो दङ। डिप्ल'मा, BTech, MTech, बेचेलर एन्ड मास्टार अफ डिजाइन आरो PhDनि थाखाय एन्ट्रेन्स एग्जाम खुंनाय जागोन। डिप्ल'मा प्रग्रामाव दङ CE, CSE, ECE, FPT, CAI आरो AMT। BTech प्रग्रामाव दङ CE, CSE, ECE, FET आरो IE। MTech प्रग्रामाव दङ WRH, CSC, FET आरो GET। बेचेलर अफ डिजाइन आरो मास्टार अफ डिजाइनाव दङ MCD आरो PhDनि थाखाय CE, CSE, ECE, FET, IE, ME, फिजिक्स, मैथमेटिक्स, केमिस्ट्री आरो HSS। बे समाव अनलाइन आर'जलाइ लानाया सोलिगासिनो दङ आरो बियो फैगौ 30 मेसिम थागोन। डिप्ल'मा, BTech आरो MTechनि एन्ट्रेन्स एग्जामखौ फैगौ 8 जुनाव खुंनाय जागोन आरो PhDनि एन्ट्रेन्स एग्जामखौ 15 जुनाव खुंनाय जागोन। आबुङै मिथिनो थाखाय एडमिशन सेल CIT क'क्राझारनि मबाइल नम्बर 9365031406 आव सुलाद लानो हागोन एबा query2025@cit.ac.in आव इमेल खालामहरनो हागोन। बेनि अनगायै cit.ac.in एबा admission.cit.ac.in बे मोननै वेबसाइटआव हाबनानै नायनो हागोन।